নমস্কাৰ, মই দিগন্ত দত্তই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। কিছুদিন পূৰ্বে মই এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ' আছিলে কোয়েল বাৰ্ডছ অৰ্থাৎ বতা চৰাই সন্দৰ্ভত। বতা চৰাই অৰ্থাৎ কোয়েল বাৰ্ডছ কেনেদৰে ফাৰ্মিং কৰিব সেই সন্দৰ্ভত মই সংক্ষিপ্ত ওপৰত ভিডিঅ'টো বনাইছিলোঁ। কিন্তু এইবাৰ মই আপোনালোকক কোয়েল চৰাই কণী সন্দৰ্ভত মই আপোনালোকক জনাব বিচাৰিছোঁ, যিটো কোয়েল চৰাই কণীৰ উপাদান আৰু গুণাগুণৰ সন্দৰ্ভত মই আপোনালোকক আজিৰ ভিডিঅ'ত সম্পূৰ্ণভাৱে জনাম। আপোনালোকে মোৰ ভিডিঅ'টোৰ সম্পূৰ্ণ শেষলৈকে চাওক, তেতিয়া আপোনালোকে জানিব পাৰিব কোয়েল চৰাই কণী মানুহৰ শৰীৰৰ বাবে কিমান বেছি উপকাৰী আৰু কিমান ৰোগ ই নিৰাময় কৰাৰ সক্ষমতা আছে। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ভাল লাগিব আপোনালোকৰ নিশ্চয়। আপোনালোকে দেখা পাইছে মোৰ হাতত অলপমান কোয়েল চৰাই কণী অৰ্থাৎ বতা চৰাই কণী। এই কোয়েল চৰাই কণী সন্দৰ্ভত যদি মই আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ ভাৰতৰ বাকী চীন, আমেৰিকা, জাপান আদি দেশৰ চিকিৎসকসকলে বিভিন্ন ৰোগত এই কোয়েল চৰাই কণী খাবৰ বাবে পৰামৰ্শ প্ৰদান কৰে। আমাৰ ভাৰততো বৰ্তমান নালাগে আমাৰ অসমতো বহুকেইজন চিকিৎসকে এই কোয়েল চৰাই কণী বিভিন্ন ৰোগত খাবৰ বাবে পৰামৰ্শ প্ৰদান কৰিব ধৰিছে। তাৰমানে এই কোয়েল চৰাই কণী আমাৰ স্বাস্থ্যৰ বাবে, আমাৰ ৰোগ নিৰাময়ৰ বাবে কিমান বেছি উপকাৰী ইয়াৰ পৰাই সেই কথা প্ৰমাণিত হৈছে। মই প্ৰথমে আপোনালোকক ক'ব বিচাৰোঁ যে কোয়েল চৰাইটোৰ প্ৰথম ক'ত আৰম্ভ হৈছিলে, ক'ত দেখা পাইছিলে, ক'ত উদ্ভাৱন হৈছিলে যে এই কোয়েল চৰাই কণী প্ৰথমে উত্তৰ আমেৰিকাৰ এই প্ৰজাতি বুলি ধৰা হয়। কিন্তু উত্তৰ আমেৰিকাৰ প্ৰজাতি বুলি ধৰা হ'লেও, চৰাই প্ৰজাতি বুলি ধৰা হ'লেও য'ত আমাৰ অষ্ট্ৰেলিয়া, আফ্ৰিকা, ইউৰোপ আদি সকলো দেশতে ইয়াত উপলব্ধ আছে, এভেইলেবল আছে বা ইয়াক সচৰাচৰ ইয়াত পোৱা যায়। এই কোয়েল চৰাই কণী এতিয়া বজাৰত বহুত বেছি চাহিদা লাভ কৰিব ধৰিছে, বহুত বেছি মানুহে ইয়াক গ্ৰহণ কৰিব ধৰিছে। মই এতিয়া প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে কোয়েল চৰাই কণীত কি কি উপাদান থাকে। কাৰণ কোয়েল চৰাই কণীটো মই যদি আপোনালোকক কওঁ ই স্বাস্থ্যৰ বাবে বহুত বেছি উপকাৰী, ই খাব লাগে, ইয়াক বহুত বিভিন্ন ৰোগ নিৰাময়ত সহায় কৰে, তেন্তে হ'লে তাৰ পূৰ্বে জানিব লাগিব যে এই কোয়েল চৰাই কণীত, এই বতা চৰাই কণীত কি কি উপাদান থাকে। প্ৰথমে জানো আহক কোয়েল চৰাই কণীত কি কি উপাদান পোৱা যায়। কোয়েল চৰাই কণীত বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিবৰ ক্ষমতা আছে, কিন্তু কোয়েল চৰাই কণীটোত একচুৱেলি উপাদান কি কি আছে তাৰ আগতে মই আপোনালোকক কৈ থওঁ যে কোয়েল চৰাই কণীটো আকাৰত সৰু। আপোনালোক যদি সহজভাৱে বুজাব বিচাৰোঁ যে কোয়েল চৰাই কণীটো এটা পাৰ চৰাই কণীৰ সমানেই, কিন্তু এটা কুকুৰা কণীতকৈ ইয়াৰ গুণ 4 গুণ বেছি। অৰ্থাৎ কুকুৰা কণীতকৈও ইয়াৰ 4 গুণ বেছি উপাদান ইয়াত পোৱা যায়, আৰু কিছুমান ইয়াত উপাদান আছে যিবোৰ কুকুৰাৰ কণীত পোৱা নাযায়। এতিয়া কুকুৰাৰ কণীতকৈও কোয়েল চৰাই কণী এটা সেইবাবেই বহুত বেছি ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতা আছে। এতিয়া মই কওঁ যে কোয়েল চৰাই কণীত কি কি উপাদান পোৱা যায়। কোয়েল চৰাই কণীত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম, জিংক, থায়ামিন, ৰাইবোফ্লেভিন, মিনাৰেলছ, কপাৰ, এমিনো এচিড, ভিটামিন এ, ভিটামিন B1, ভিটামিন B6, ভিটামিন B12, ভিটামিন B8, ভিটামিন চি, ভিটামিন D2, ভিটামিন D3, ভিটামিন ই আৰু ভিটামিন কে সমৃদ্ধ হৈ আছে। আপোনালোকে ভাবি চাওক যে এটা কোয়েল চৰাই কণীত ইমান বেছি উপাদান পোৱা যায়। এতিয়া মই আপোনালোকক কওঁ যে কোয়েল চৰাই কণীত কি কি ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ সক্ষমতা আছে। কোয়েল চৰাই কণীতে আপুনি যদি দৈনিক সেৱন কৰে তেন্তে হ'লে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতা থকাৰ লগতে এজন মানুহক সুন্দৰভাৱে সুস্থ কৰি ৰাখিব পাৰে। কোয়েল চৰাই কণীত 22টা ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতা আছে। ইয়াৰ ভিতৰত প্ৰথমটোৱে হৈছে হৃদৰোগ নিৰাময় কৰিব পাৰে। যিসকল লোক হৃদৰোগত আক্ৰান্ত হৈ আছে বা হৃদৰোগ আছে, তেওঁলোকে কোয়েল চৰাই কণী 2টাৰ পৰা 5টা নিয়মিত যদি খাব পাৰে তেতিয়াহ'লে খুব সোনকালে তেওঁলোকৰ ৰোগ নিৰাময় হোৱাৰ সম্ভাৱনা আছে। লগতে ই কেঞ্চাৰ প্ৰতিৰোধক। কোয়েল চৰাই কণী কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰাৰ সম্পূৰ্ণ ক্ষমতা আছে। যিসকল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে তেখেতসকলে কোয়েল চৰাই কণী খাব পাৰে, কিন্তু যদি অন্য লোকসকলেও যদি কোয়েল চৰাই কণী দৈনিক সেৱন কৰি থাকে তেতিয়াহ'লে কেঞ্চাৰ ৰোগৰ পৰা বহুত দূৰত থাকিব পাৰিব।
ইয়াৰ লগতে এনিমিয়া, তেজত হিমোগ্লোবিনৰ পৰিমাণ কমি যোৱাটোকে এনিমিয়া বুলি কোৱা হয়, অৰ্থাৎ আমি অসমীয়া ভাষাত ইয়াক ৰক্তাল্পতা বুলি কওঁ। এনিমিয়াৰ ৰোগ প্ৰতিৰোধত কোয়েল চৰাইৰ কণী বহু পৰিমাণে উপাদান পোৱা যায় আৰু ই এনিমিয়াৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। লগতে ষ্টমেক আলচাৰ অৰ্থাৎ পাকস্থলী ঘাঁ আৰু ডুবডেনাম ঘাঁ আলচাৰ অৰ্থাৎ ডুবডেনামত ঘাঁ, আমি সাধাৰণ ভাষাত ইয়াক আমি মেলেনা বুলিও কওঁ। যদি ষ্টমেক আলচাৰ বা ডুবডেনাম ঘাঁ হয় তেতিয়াহ'লে কোয়েল চৰাই কণীয়ে ইয়াক প্ৰতিৰোধ কৰিব পাৰে। আৰু আজিকালি নৰ্থ ইষ্টেই হওক বা য'তেই হওক ডায়েবেটিছ ৰোগৰ সংখ্যা অতি বেছি বৃদ্ধি পাব ধৰিছে। ডায়েবেটিছ ৰোগ প্ৰতিৰোধত এই কোয়েল চৰাই কণী অতি বেছি উপকাৰী। যদি কোনো লোকে দৈনিক কোয়েল চৰাই কণী 2টাৰ পৰা 3টা দৈনিক সেৱন কৰে তেতিয়াহ'লে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। আৰু পাইলছ ৰোগ, যিসকল লোক পাইলছত আক্ৰান্ত তেওঁলোকে কোয়েল চৰাই কণী খালে পাইলছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। হাঁপানী ৰোগ নিৰাময় কৰে, এই কোয়েল চৰাই কণীয়ে হাঁপানী ৰোগ নিৰাময় কৰে। লগতে যক্ষ্মা ৰোগ, টিউবাৰকুলোচিছ বা টিবি বুলি কোৱা হয়, টিউবাৰকুলোচিছ, এই কোয়েল চৰাই কণী যদি দৈনিক খায় টিবিৰ ৰোগত আক্ৰান্ত হৈ থকা লোক নিৰাময় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে বহু লোকৰ পেট ফুলা ৰোগ আছে, পেট ফুলি আহে, খাবলৈ মন নাযায়, অৰুচি নিচিনা বুলি কয়, ভোক নালাগে, তেওঁলোকে যদি কোয়েল চৰাই কণী দৈনিক সেৱন কৰে তেতিয়া পেট ফুলা ৰোগৰ পৰা ভাল পাব পাৰে, অৰ্থাৎ তেওঁলোক আৰোগ্য হ'ব পাৰিব। লগতে গেষ্ট্ৰিক বা এচিডিটি, এতিয়া দিনত দেখা পোৱা গৈছে যে গেষ্ট্ৰিক থকাটো সকলো লোকৰে এটা সাধাৰণ বেমাৰ, লগত লাগি থকা বেমাৰৰ নিচিনা হৈ পৰিছে। যদি কোয়েল চৰাই কণী খায় তেতিয়াহ'লে গেষ্ট্ৰিক ৰোগটো প্ৰায় নিৰাময় হৈ পৰে আৰু ই নাইকিয়া হৈ যায়। এচিডিটিৰ পৰা এই বহুখিনি উপশম পোৱা যায়। গতিকে কোয়েল চৰাই কণী খালে গেষ্ট্ৰিক বা এচিডিটি প্ৰব্লেমবোৰ নাইকিয়া হৈ যায়। লগতে হৈছে লিভাৰৰ সমস্যা। আজিৰ দিনত যি খোৱা বোৱা জাংক ফুড বা হওক, মাছ মাংস আদিৰ পৰা যি হওক, শাক পাচলি আদিত যি দেখা পোৱা গৈছে যে সাৰ প্ৰয়োগ কৰা, এনেকুৱা ক্ষেত্ৰত এই খাদ্যবিলাক আমি যেতিয়া খাওঁ তেতিয়াহ'লে আমাৰ কি হয়, লিভাৰৰ কিছু সমস্যা আহে, লিভাৰ দুৰ্বল হয়, লিভাৰৰ প্ৰব্লেম আহে। তেতিয়া কোয়েল চৰাই কণী যদি দৈনিক খায় তেতিয়াহ'লে লিভাৰৰ সমস্যা নাইকিয়া হ'ব আৰু ভাল হ'ব। লগতে এলাৰ্জি, যিসকল লোক এলাৰ্জি ৰোগত আক্ৰান্ত, যিকোনো ধৰণৰ এলাৰ্জি তেওঁলোকৰ বাবে সমস্যা দেখা দি আহিছে, তেওঁলোকে যদি কোয়েল চৰাই কণী দৈনিক সেৱন কৰে তেতিয়াহ'লে এলাৰ্জি ৰোগৰ পৰা তেওঁলোকে উপশম পাব। লগতে ৰক্তচাপ, বিশেষকৈ নিম্ন ৰক্তচাপ, যিটো আমি ল' ব্লাড প্ৰেছাৰ বুলি কোৱা হয়, তেওঁলোকে যদি কোয়েল চৰাই কণী দৈনিক খায় তেতিয়াহ'লে তেওঁলোকে ল' ব্লাড প্ৰেছাৰ অৰ্থাৎ নিম্ন ৰক্তচাপৰ পৰা যথেষ্টখিনি ভাল পাব আৰু উপশম পাব। ইয়াৰ লগতে আহিছে নাৰ্ভৰ সকলো ধৰণৰ ৰোগ, যিবোৰ নাৰ্ভৰ সকলো ধৰণৰ ৰোগৰ যিবিলাক লোক ভুগি আছে তেওঁলোকে যদি কোয়েল চৰাই কণী খায় তেতিয়াহ'লে নাৰ্ভৰ ৰোগৰ পৰা তেওঁলোকে যথেষ্টখিনি উপশম পাব। লগতে আমাৰ কিছুমান দুৰ্বলতা আছে, কিছুমান বহু লোকৰ শৰীৰ দুৰ্বলতা আছে, ধৰক অকণমান কিবা এটা কাম কৰিলে ভাগৰ লাগে, দুৰ্বল লাগে, এলাহ ভাৱ আহে, তেওঁলোকৰ যদি কোয়েল চৰাই কণী খায় এই দুৰ্বলতা তেওঁলোকৰ নাশ হ'ব, অৰ্থাৎ তেওঁলোকে শৰীৰত বহুত বেছি এনাৰ্জি লাভ কৰিব। দৈনিক তেওঁলোকে কিন্তু কোয়েল চৰাই কণী খাব লাগিব, তেতিয়া তেওঁলোকৰ শৰীৰত এনাৰ্জি আহিব আৰু দুৰ্বলতা নাইকিয়া হ'ব। আৰু লগতে আমাৰ আটাইতকৈ এটা প্ৰয়োজনীয় বস্তু হৈছে যে আমাৰ শৰীৰত যি টক্সিন জমা হয়, টক্সিন মানে হৈছে আমাৰ শৰীৰত জমা হোৱা এবিধ বিষাক্ত পদাৰ্থ, যিটো আমি টক্সিন কেনেকৈ জমা হয় মই আপোনাক প্ৰথমেই জনাব বিচাৰিছোঁ যে আমি যি প্ৰদূষিত এলেকাৰ মাজত থাকোঁ, হেৰিত থাকোঁ, আমাৰ শৰীৰত টক্সিন আহে, টক্সিন বিষাক্ত পদাৰ্থ ই জমা হয়। লগত আমি যি খাদ্য খাওঁ, এই খাদ্যত যি সাৰ প্ৰয়োগ কৰে সেই সাৰৰ পৰাও আমাৰ টক্সিন জমা হয়। আনকি আমি যি মোবাইলত কথা পাতোঁ, সেই মোবাইলত কথা পাতিলেও আমাৰ শৰীৰত টক্সিন জমা হ'ব পাৰে। আৰু মাত্ৰাধিক টক্সিন যেতিয়া জমা হয় তেতিয়া মানুহৰ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আপোনালোকক মই কৈ থওঁ যে কেঞ্চাৰ ৰোগ আক্ৰান্ত হ'ব পাৰে, কিডনিত ডিজিজ হ'ব পাৰে, লগতে হাৰ্টৰ প্ৰব্লেম আহিব পাৰে। বহুতখিনি আমাৰ টক্সিন জমা হ'লে আমাৰ এই বেমাৰসমূহ আমাৰ শৰীৰত হ'ব পাৰে। এতিয়া বজাৰত বহুতখিনি বহু কোম্পানীয়ে কিছুমান শৰীৰৰ পৰা টক্সিন বাহিৰ কৰিব পৰা ফুড ছাপ্লিমেণ্ট বজাৰত উলিয়াইছে। মই নকওঁ যে এই ফুড ছাপ্লিমেণ্টবিলাক আপোনালোকে ল'লে যে টক্সিন বাহিৰ নহ'ব, তেনেকুৱা মই কথা নকওঁ, সেইবিলাকো হয়তো লাভদায়ক হ'ব পাৰে। কিন্তু তাতকৈ যদি আপোনালোকে কোয়েল চৰাই কণী দৈনিক খায়
তেতিয়াহ'লে শৰীৰৰ পৰা এই টক্সিন আমি উলিয়াব পাৰিম ইয়াৰ পিছত আহিব আপোনালোকৰ কিডনি পাথৰ আমাৰ বহুত লোকৰ এইটো ৰোগত থকা দেখা পোৱা যায় কিডনি পাথৰ যদি কোয়েল চৰাই কণী দৈনিক খায় তেতিয়াহ'লে কিডনি পাথৰ বাহিৰ হোৱাত বহুখিনি সহায়ক হয় ইয়াৰ পিছত বহু মানুহৰ গাঁঠিৰ বিষ আছে বাত বিষ আছে এই গাঁঠিৰ বিষ বাত বিষে এজন মানুহক বহুত বেছি পীড়াদায়ক হৈ থাকে এই গাঁঠিৰ বিষ আৰু বাত বিষ এই কোয়েল চৰাই কণীয়ে দূৰ কৰাত যথেষ্ট সহায় কৰে লগতে শৰীৰ গঠনত সহায় কৰে শৰীৰ আমাৰ সহায় যি গঠন হয় সেই গঠনত যথেষ্টখিনি সহায় কৰে তাৰোপৰি চুলি সৰা বন্ধ কৰে আৰু চুলি মজবুত কৰে চুলি সৰা বন্ধ কৰে চুলি আমাৰ মানে আমাৰ খুব কম বয়সতে বহু লোকৰ চুলি পকা সৰা দেখা পোৱা যায় কোয়েল চৰাই কণী যদি দৈনিক খায় এই চুলি সৰা বন্ধ হয় আৰু চুলি গজে আৰু ভাল হয় চুলি যথেষ্ট মজবুত হয় আৰু সুন্দৰ হয় লগতে আৰু এটা আছে যে আমাৰ ছাল আমাৰ যি স্কিন আমাৰ ছাল কোয়েল চৰাই কণীয়ে যথেষ্টখিনি সুন্দৰ কৰে আৰু এইকাৰণে দেখা পোৱা গৈছে যে বহুত লোকে কোয়েল চৰাই কণী ফেচিয়েল হিচাপে ইয়াক ব্যৱহাৰ কৰে গতিকে কোয়েল চৰাই কণী আপোনাৰ আমাৰ ছাল সুন্দৰ কৰি ৰখাটো যথেষ্টখিনি সহায় কৰে আৰু আটাইতকৈ ভাল সেইটো হৈছে যে কোয়েল চৰাই কণীয়ে মগজু বিকাশত সহায় কৰে আৰু আমাৰ লগতে যি মগজুৰ সমতা বুলি কোৱা হয় ই বজাই ৰাখে আৰু সুন্দৰ কৰে আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি এই কোয়েল চৰাই কণী খোৱা হয় দৈনিক এটাকৈ যদি খুৱাব পৰা হয় সৰু ল'ৰা ছোৱালীক তেতিয়াহ'লে মগজু বিকাশত যথেষ্ট ধৰণৰ লাভদায়ক হয় মই এতিয়া আপোনালোকক জনাওঁ যে কোয়েল চৰাই কণী আপোনালোকে কেনেদৰে খাব কোয়েল চৰাই কণী সাধাৰণতে বইল কৰিয়ে খোৱা হয় ইয়াক কোনো অন্য ধৰণৰ কোনো ৰেচিপি ইয়াক তৈয়াৰ কৰা নহয় বা ইয়াক অন্য ধৰণৰ ৰেচিপি তৈয়াৰ কৰিলে ইয়াৰ উপাদান নষ্ট হোৱাৰ সম্ভাৱনা থাকে গতিকে আপুনি কোয়েল চৰাই কণী বইল কৰি খাব মই আপোনাক দেখাইছোঁ যে দুটা কোয়েল চৰাই কণী মই বইল কৰি ৰাখিছোঁ বইল কৰি সুন্দৰ কৰি ৰাখিছোঁ এনেকৈ আমি কুকুৰাৰ কণী যেনেকৈ বইল কৰা হয় তেনেকৈ আপোনালোকে বইল কৰিব পাৰিব আৰু কোয়েল চৰাই কণী মই আপোনালোকক দেখাইছোঁ যে ই কুকুৰা কণীৰ সৈতে প্ৰায় একে এই কোয়েল চৰাই কণী আপোনালোকে বইল কৰি খাব পাৰিব কিন্তু মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যিসকল লোক অতি বেছি উচ্চ ৰক্তচাপত আক্ৰান্ত বা অতি বেছি হাই কোলেষ্ট্ৰল আছে বেড কোলেষ্ট্ৰল আছে অতি বেছি আছে তেওঁলোকে কিন্তু কোয়েল চৰাই কণী নোখোৱাটোৱেই ভাল কাৰণ ইয়াত অতি বেছি কেলছিয়াম আৰু অতি বেছি প্ৰটিন পোৱা যায় গতিকে তেওঁলোকক হয়তো অলপ দিগদাৰ কৰিব পাৰে গতিকে সমস্যা আহিব পাৰে গতিকে বাকি তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব লাগিলে প্ৰয়োজন হ'লে কিন্তু কোয়েল চৰাই কণী তেওঁলোকে নোখোৱাই ভাল বাকি আমি সকলোৱে কোয়েল চৰাই কণী খাওঁ আহক কোনো প্ৰব্লেম নাই অতি ভাল আমি দৈনিক যদি কোয়েল চৰাই কণী খাওঁ আমি ভাবোঁ আমি সকলো ধৰণৰ ৰোগৰ পৰা আমি আঁতৰত থাকিবলৈ সক্ষম হয় আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ নিশ্চয় ভাল লাগিছে আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব ধন্যবাদ